সিদিনা আছিল 1 অক্টোবৰ আৰু এটা বিশেষ দিন আছিল। বিশেষ দিনটো হৈছে মা দেউতাৰ এনিভাৰ্চাৰী। তাকে মাক সুধি আছিলোঁ কিমান ইয়াৰ্ছ হ'ল আৰু মায়ে কৈছে 32 ইয়াৰ্ছ। মই কৈছোঁ বা 32 ইয়াৰ্ছ একদম। মা দেউতাৰ এনিভাৰ্চাৰী প্ৰত্যেকবাৰেই চেলিব্ৰেট কৰা হয়, কিন্তু এনেকৈ সৰু সুৰাকৈ, আৰু সেইদিনাও এনেকৈ সৰু সুৰাকৈ চেলিব্ৰেট কৰিলোঁ। আলহী বুলি ক'বলৈ বিশেষ নাই তেনেকৈ, খালি আমাৰ মা পাপা মানে মোৰ শহুৰ দেউতা আৰু শাহু মা আৰু হাজবেণ্ড আৰু দেউতাৰ ষ্টাফৰ OC ছাৰ আৰু SI ছাৰ তেওঁলোকে আহিব। এতিয়া মই খানা বনোৱা ষ্টাৰ্ট কৰি দিলোঁ একেবাৰে গাহৰি মাংস দি। মই গাহৰি মাংস নাখাওঁ, কাহিনী আছে, কিন্তু চবৰ কাৰণে বনাই দিছোঁ। আৰু মাংসটো মই বিলাহী আৰু আলুৰ লগতে বনাইছোঁ, কিন্তু বিলাহীৰ নাম নিচান নাইকিয়া হৈ থাকিলে। বিলাহীটো গলি গ'ল আকৌ। আৰু এই আপোনালোকে কালাৰটো চাই নাভাবিব মোৰ বনোৱা হৈ গ'ল বুলি। আৰু বাকী আছে এইফালে কৰবী বৌয়ে হেল্প কৰি দিছেহি মোক। তেওঁ এনেকৈ সদায় আহে, কিবা পাতিলে মেলিলে হেল্প কৰি দিয়েহি, আৰু আমিও যাওঁ তেওঁলোকৰ ঘৰলৈ এনেকৈ হেল্প কৰি দিওঁগৈ কিবা পাতিলে মেলিলে। OC ছাৰে বোলে মঙলবাৰে মাছ মাংস নাখায়। সেইদিনা পিছে কি বাৰ আছিল পাহৰিলোঁ, মানে সেইটো বাৰত মাছ মাংস নাখায়। তাকে তেওঁৰ কাৰণে পনীৰ বনালোঁ, বুটডাল। কিন্তু ভাবিলোঁ বুটডালৰ লগত পনীৰ অলপমান বেছি চিম্পল হ'ব, সেইটো কাৰণে পিছত তেওঁৰ কাৰণে আকৌ বাটাৰ পনীৰ বনাই দিলোঁ, কিন্তু সেইটো ভিডিঅ' কৰা নহ'ল। মই ভাবিছোঁ তাকে দেউতাক কৈছোঁ মাছ মাংস নাখায় যদিনো কিয় আহিব লাগে, ধেমালি কৰিছোঁ দেই, অতিথি ভগৱানৰ সমান হয়। বাচমতি চাউলখিনি তিয়াই ৰাখিছোঁ পোলাও বনাবৰ কাৰণে, আৰু এইখিনি হৈছে গাহৰিৰ ফাইনেল লুক। ধনিয়া দি দিলোঁ, ইমান মছলা দিয়া নাই কিন্তু আকৌ দেই, মছলা দিয়া নিচিনা দেখিছে ন। আৰু আগতে যে মোৰ গাহৰি ইমান প্ৰিয় আছিলে, ছানডে মোক গাহৰি নহ'লে মোৰ ছানডে নিচিনাই নালাগে। দেউতাই মানে প্ৰত্যেক ছানডে মোক গাহৰি আনি দিছিলেই। কাহিনীটো আপোনালোকক পিছত ক'ম বাৰু। আৰু এইফালে মই অলপমান হাৱা খাই আহিলোঁগৈ, একদম ঘামি গৈছিলোঁ, মানে গৰম লাগি গৈছিলে বনাই বনাই। এইখিনি হৈছে ডাক ফ্ৰাই মুখতে নুফুটিছে। ডাক ফ্ৰাই মোৰ ফেভৰেট হয়। আপোনালোকৰ কেনেকুৱা লাগে বাৰু ডাক ফ্ৰাই? অকল খালি মই জলকীয়া দি গোটা ভাজি বনালোঁ। এইখিনি মই পোলাও বনাবলৈ কাৰণে ৰেডি কৰিছোঁ। এইফালে বনাই থাকোঁতে মা পাপাহঁত পালেহিয়ে নহয়। দেউতাই তাকে কৈছে মা পাপাহঁত পালেহি বুলি, আৰু মই তাকে আগবঢ়াই আনিব গৈছোঁ। এইয়া আমাৰ পাপাজী পাই গ'লহি, আমাৰ কিউট পাপা, এয়া মাম্মীজী মানে মা, আৰু এয়া হাজবেণ্ড। এয়া সেৱা ধৰিছে বিয়নীয়েকে। তাৰপিছত আহি পাই এয়া বহিছে মাহঁত, আৰু মায়ে চাহ তাহ দিলেহি, পানী চানী দিলেহি, আৰু এতিয়া একদম দুইঘৰে মিটিং পাতিছে, কমপ্লেইন কৰিছে একদম। দেউতাই একদম মোৰ কমপ্লেইন কৰিছে মাহঁতক, মা পাপাহঁতে একদম আমাৰ মা দেউতাহঁতক হাজবেণ্ডৰ কমপ্লেইন কৰিছে। এইবোৰ পিছে ধেমালি কমপ্লেইন আকৌ দেই, ছিৰিয়াছ নহয়। আৰু এয়া মায়ে একেবাৰে গিফ্ট চিফ্ট লৈ আহিছে এনিভাৰ্চাৰী বুলি, এইফালে মাক দিছে। এইফালে আকৌ কৰবী বৈ আহি আমাৰ মা পাপাক তেওঁলোকৰ ঘৰলৈ লৈ গৈছে। আমাৰ ঘৰলৈ বোলে অহাই নাই আপোনালোক, সেইটো কাৰণে ব'লক বুলিকৈ চাহ কাপ খাবলৈ লৈ গৈছে। একদম ঘৰৰ পৰা আগবঢ়াই নিবলৈ আহিছে, লগতে মাও গৈছে। আৰু এখেতে আকৌ একদম কিটচেনত আহি কি বনাইছে চাবলৈ আহিছে, মানে কি বনাইছোঁ চাবলৈ আহিছে, আৰু কৈছে আজি পূৰা খাম বোলে, আৰু কৈছে 4বাৰ খাম বোলে। তাৰপিছত আকৌ মই বনালোঁ চিকেন পোলাওৰ লগত খাবলৈ কাৰণে। এইখিনি অলপমান ক্ৰীম চিম দি বনাইছোঁ। খানা বনোৱা হৈ গ'ল, আৰু মাহঁতকো মাতি দিলোঁ খাবলৈ, কাৰণ তেওঁলোক ঘৰলৈ যাবগৈ নহয়, দেৰি হ'বৰ কাৰণে তেওঁলোকক দি দিলোঁ মানে, আৰু বেলেগ মানুহতো নায়েই। তাৰপিছত এয়া বনালোঁ পৰ্ক, চিকেন, ডাক ফ্ৰাই, পোলাও আৰু ভাত, লগতে পনীৰ বুটডাল। এতিয়া মাহঁতে খাবলৈ একদম বহিছে, আৰু এতিয়া ধুনীয়াকৈ খাব আৰু তেওঁলোকক। তাৰপিছত সুধিম কেনেকুৱা পালে খাই। এই আপোনালোককো দেখাই দিছোঁ অকণমান। এইটো হৈছে মিঠু, মানে কৰবী বৌৰ ল'ৰাটো। সিও টিকলা আছিলে, এতিয়া দেখিছেনে ইমান ডাঙৰ হৈ গ'ল। সি একদম লাজ কৰিছে, তাক দেখাই দিছোঁ কাৰণে। আৰু সি পোলাওত নেমু চেপি খাইছে। মই তাকে কৈছোঁ নেমু চেপি খাইছে যে পোলাওত। যোনে যেনেকৈ ভাল পায় আৰু, নহয় জানো। আৰু এতিয়া চবেই খাই মেলি হৈ গ'ল। এতিয়া সকলোৰে পৰা ৰিভিউ লৈছোঁ। ইয়াক সুধিলোঁ কেনেকুৱা লাগিলে, ই কৈছে মজা লাগিলে, কিন্তু ই মানে গাহৰিটো অলপ বেছি খাই দিলে, আৰু কৈছে পেটটো অকণমান কিবা লাগিছে। কিন্তু গাহৰিটো ইমান বেছিকৈ খোৱাও ভাল নহয়, কিন্তু গাহৰিটো এনেকুৱা লোভ লগা বস্তু, মানুহে বেছিকৈ খায়েই পায়। আৰু এইফালে চবকে সুধিলোঁ, পাপাকো সুধিলোঁ, মাকো সুধিলোঁ, চবেই ভাল লাগিছে ক'লে, কিন্তু এখেতে মানে বেয়া লাগিছে বুলি কৈছে। কিন্তু বেয়া লগাটোৰ প্লেটখন চাওকচোন এবাৰ। খাই মেলি হৈ গ'ল। এতিয়া মাহঁত ঘৰলৈ যাবলৈ ওলালে, কাৰণ ৰাতিও বহুত হ'ল, সেইটো কাৰণে যাবলৈ ওলাইছে তেওঁলোক। এয়া মায়ে আগবঢ়াই দিবলৈ আহিছে, আৰু ময়ো গৈছোঁ পিছে আগবঢ়াই দিবলৈ। এতিয়া মাহঁতক টাটা বাই বাই কৰিলোঁ, আৰু মই থাকি গ'লোঁ, কাৰণ আৰু আলহী আহিব বাকী আছে, মানে দেউতাৰ থানাৰ মানুহ। এইফালে এওঁলোকো পালেহি, আৰু তেওঁলোক আহি পাওঁতে দেৰি হ'ল, ডিউটি আছিল বোলে। আৰু তেওঁলোকে আহি খানা খালে মেলিলে, বহিলে, অলপ কথা পাতিলে, আৰু গ'লগৈ। এইটো ভিডিঅ' মাহঁত থাকোঁতেই বনাইছিলোঁ, আৰু এই ভিডিঅ'টোত আপোনালোকে ইমান মৰম দিলে নহয়, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আশীৰ্বাদ কৰিব যাতে আমাৰ পৰিয়ালটো সদায় এনেকৈয়ে থাকে।
আমাৰ দাদা বৌ আৰু ভতিজা এজনী আৰু নিজৰ দাদাও আছে কিন্তু ভিডিঅ'টোত নাই তেওঁলোকক কেতিয়াবা নেক্সট ভিডিঅ'ত দেখাম এনেকৈ মা দেউতাৰ এনিভাৰ্চাৰীটো পাৰ হ'ল আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰিবলৈ নাপাহৰিব বাই